নমস্কাৰ বন্ধুসকল, ব্ৰেইন টেষ্ট অসম নামৰ আমাৰ এই ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এইটো অসমীয়া সাঁথৰৰ পাৰ্ট নম্বৰ 10 হয় আৰু ইয়াৰ আগৰ যদি পাৰ্ট 9টা আপোনালোকে চোৱা নাই তেনেহ'লে এইডোখৰত থকা আই বটনত ক্লিক কৰি পেলাই মোৰ আগৰ ভিডিঅ'কেইটা চাই ল'ব। আৰু এই সাঁথৰকেইটাৰ মূল লক্ষ্য অকল কেৱল এণ্টাৰটেইনমেণ্টেই নহয়, আপোনালোকৰ জ্ঞান জেনেৰেল নলেজৰ বৃদ্ধিও আমাৰ মূল উদ্দেশ্য। সেইবাবে আপোনালোকে ব্ৰেইন টেষ্ট অসম নামৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু তাৰ কাষত ওলোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। তো বন্ধুসকল, অকণো দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। বন্ধুসকল, সাঁথৰ নম্বৰ 1। সেইটো কি বস্তু যিটোৰ মূৰত জুই আৰু দেহৰ পৰা পানী পৰি থাকে? হয় বন্ধুসকল, এনেকুৱা এটা বস্তু আছে যিটোৰ মূৰত জুই জ্বলি থাকে আৰু দেহৰ পৰা পানী পৰি থাকে। বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে মমবাতি। বন্ধুসকল, প্ৰশ্ন নম্বৰ 2। সেইটো কি যিটো তিনিটা শব্দৰ সমষ্টি আৰু সেই তিনিটা শব্দই এগৰাকী ছোৱালীৰ পৰা এগৰাকী মহিলালৈ ৰূপান্তৰিত কৰে? বন্ধুসকল, ইয়াৰ উত্তৰ হৈছে বয়স। বন্ধুসকল, কুৱেশ্যন নম্বৰ 3। কোনজন মানুহে তেওঁৰ মৃত্যুৰ খবৰ অৰ্থাৎ ক'ত, কেনেকৈ, কেতিয়া হ'ব সকলো জানিব পাৰে? বন্ধুসকল, আপোনালোকে ভাবি চাওকচোন। উত্তৰটো হৈছে ফাঁচি দিওঁতাজন বা ফাঁচি যোনজনক দিব তেওঁ জানে তেওঁৰ মৃত্যু ক'ত, কেতিয়া, কিমান সময়ত, কেনেকৈ হ'ব। তো বন্ধুসকল, আপোনালোকে যদি এই ব্ৰেইন টেষ্ট অসম নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বিলাক মই কেৱল আপোনালোকৰ কাৰণে আনি থাকোঁ। আৰু প্ৰশ্ন নম্বৰ 4। সেইটো কি বস্তু বা সেইটো কি বাৰ যিটো বেলেগ 7টা বাৰতকৈ বহু প্ৰয়োজনীয়? হয় বন্ধুসকল, এনেকুৱা এটা বাৰ আছে যিটো বেলেগ 7টা বাৰতকৈ বহু প্ৰয়োজনীয়। আপোনালোকে ভাবি চাওকচোন আৰু আপোনালোকে উত্তৰটো কমেণ্ট কৰি জনাব। ইয়াৰ উত্তৰটো হৈছে পৰিবাৰ। কুৱেশ্যন নম্বৰ 5, অৰ্থাৎ অন্তিমটো প্ৰশ্ন আপোনালোকৰ বাবে। থিৰ আছে য'ত কিন্তু সাৰ নাই, তাৰ সমান জোৰ নাই। তো বন্ধুসকল, আপোনালোকে ভাবি চাওক আৰু কি বুলি ভাবে আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াৰ উত্তৰটো হৈছে জিভা। হয় বন্ধুসকল, জিভাখনত শিৰ আছে কিন্তু সাৰ নাই আৰু জিভাৰ সমান কাৰো জোৰ নাই। তো বন্ধুসকল, বুজি পালে নিশ্চয়। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক, লগৰ বন্ধুৰ লগতে এই ভিডিঅ'টোৰ লিংকটো শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো এই ব্ৰেইন টেষ্ট অসম নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু তাৰ কাষত ওলোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। আৰু এনেধৰণৰ ভিডিঅ'বিলাক আগলৈ পাই থাকিবলৈ আপোনালোকে প্লিজ মোৰ এই ব্ৰেইন টেষ্ট অসম নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।